গাইজ ভাৰতৰ সম্পূৰ্ণভাৱে বেন কৰা নহ'ব পাৰে টিকটক হয় আপোনালোকে ঠিকেই শুনিছে ভাৰতৰ সম্পূৰ্ণভাৱে বেন কৰা নহ'ব পাৰে টিকটক আপোনালোকেতো গম পাইছিলে যে মাদ্ৰাজ হাইকোৰ্টত এটা গোচৰ দাখিল কৰা আছিল আৰু যাৰ ফলত টিকটক ভাৰতত বেন কৰা হ'ব বুলি এটা বাতৰি পোৱা গৈছিল কিন্তু এতিয়া এটা খবৰ আহি পৰিছে যে ভাৰতত সম্পূৰ্ণভাৱে বেন কৰা নহ'ব পাৰে টিকটক হয় টিকটকত কিছুমান এডাল্ট কণ্টেণ্টছ বেছিকৈ ব্যৱহাৰ কৰাৰ ফলত টিকটক এপটো বেন কৰা হ'ব বুলি মাদ্ৰাজ হাইকোৰ্টত এটা গোচৰ দাখিল কৰিছিল আৰু যাৰ ফলত টিকটক এপটো বেন কৰা হ'ব বুলি আমি গম পাইছিলোঁ কিন্তু এতিয়া এটা খবৰ মানে এটা ভাল খবৰ বুলি ক'ব পাৰি আৰু এটা ভাল খবৰ আহি পৰিছে টিকটক ব্যৱহাৰ কৰাৰ বাবে যে টিকটক ভাৰতত সম্পূৰ্ণভাৱে বেন কৰা নহ'ব পাৰে যেনেকৈ পাবজি বেন কৰা হ'ব বুলি কৈ এতিয়া ইয়াত সময় এটা লিমিট কৰি দিছে যে 6 ঘণ্টা খেলিব পাৰিব পাবজি ঠিক তেনেকৈ এতিয়া কিছুমান নীতি নিয়মাৱলী কৰি দিয়া হ'ব টিকটকৰ ওপৰত আৰু যাৰ ফলত সম্পূৰ্ণভাৱে বেন কৰা নহ'বও পাৰে টিকটক গতিকে ভিডিঅ'টো আপোনালোকৰ যদি ভাল লাগিল তেন্তে লাইক কৰক চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু বেল আইকনটো প্ৰেছ কৰক বাই